নমস্কাৰ বন্ধুসকল, বিচিত্ৰ বসুমতাৰী চেনেলটোলৈ আপোনালোক স্বাগতম জনাইছোঁ আৰু দুৰ্গা পূজাৰ সকলোকে শুভেচ্ছা জনালোঁ। আজি মই বিশেষ এটা টপিকৰ ওপৰত ভিডিঅ'টো বনাইছোঁ আৰু কি কথা এইটো মই আপোনালোকক কৈ আছোঁ। আৰু এইফালে চাই লওক, কচু সিজাই আছোঁ। মই সকলোৱে কচু সিজাই আছোঁ। এইকেইদিন মই ইহঁতক ভাত অকণমান, ভাত 2 কেজি 3 কেজি আৰু কচুৰ লগত মিক্স কৰি চাপৰ মাকৈ গুড়া সেইটো গুড়া মিক্স কৰি দি আছোঁ, অলপ দানাৰ খৰচটো কমাবৰ বাবে এনেকৈ খুৱাই আছোঁ। আৰু মই আপোনালোকক কি কথা ক'ব বিচাৰিছোঁ সেইটো মই আপোনালোকক কৈ আছোঁ। আৰু মোৰ গাহৰি ফাৰ্মটো আজি দেখুৱাম আপোনালোকক। বলক ভিডিঅ'টো আগলৈ চাওক। বন্ধুসকলে ইহঁতক দানা দিয়া হ'ল। জন্মৰ পৰা 5 মাহ হৈছে ইহঁতৰ। গ্ৰথটো চাই লওক বন্ধুসকল, গ্ৰথটো কেনেকুৱা হৈছে জন্মৰ পৰা 5 মাহত আপোনালোকে জনাবচোন কমেণ্টত। ভালে হৈছে না আৰু হ'ব লাগিছিল এইটো জনালে হ'ল। আৰু ইয়াতে বৰটো শুই আছে, খুব প্ৰকাণ্ড হৈছে। অতি সোনকালে মই খাহী কৰাম, তাৰপিছত আৰু নতুন এটা বৰ আনিম। আৰু ইয়াতে এই 2টা খাচী চাই লওক বন্ধুসকল। গ্ৰথটো জন্মৰ পৰা 5 মাহ হৈছে, আপোনালোকে ক'ব গ্ৰথটো কেনেকুৱা হৈছে। আৰু ইয়াতে এইটো নৱেম্বৰৰ 4 তাৰিখে ছেকেণ্ড টাইমৰ বাবে পোৱালি দিব। খাই লৈ শুই আছে, খুব প্ৰকাণ্ড হৈছে বন্ধুসকল। মই আজি আপোনালোকক ক'ব লগা কথাটো হৈছে বন্ধুসকল, মই আৰু আগলৈ গাহৰি ফাৰ্ম নকৰোঁ। বৰ্তমান যেনেকুৱা যি অৱস্থা হৈছে সেই অৱস্থাটো আৰু কেতিয়া ভাল হ'ব কোনো ঠাই ঠিকনা নাই, কোনো গেৰেণ্টি নাই কেইবছৰ পিছত ভাল হ'ব। আৰু বৰ্তমান গাহৰিৰ মূল্য বজাৰত ক'বই ভাল নালাগে, যেনেকুৱা হৈ আছে 1000, 1200, 1500 টকা গাহৰি পোৱালি বিক্ৰী হৈ আছে। আৰু মানুহবোৰে গাহৰি পোৱালি ল'বই নিবিচাৰে, কিনিবই নিবিচাৰে, জবৰদস্তি বিক্ৰী কৰি আছে মানুহবোৰে। আৰু বন্ধুসকল, গাহৰি মাংসৰ দাম কমা নাই বাৰু, মাংসৰ দাম জেগাই অকণমান কমিছে আৰু ঠিকে আছে। কিন্তু গাহৰি পোৱালি প্ৰডাক্ট কৰি বৰ্তমান কোনো ধৰণৰ লাভ দেখা দিয়া নাই। আৰু বন্ধুসকল, যিমান খৰচ হৈছে সেইখিনি মূল উঠিবনে নাই সেইটো ক'বই নোৱাৰোঁ। সেইবাবে মই সিদ্ধান্তটো লৈছোঁ। আৰু কি হ'ব পিছলৈ দেখা যাওক, পিছত আৰু ভাল হ'লে পুহিম। আৰু মই আপোনালোকক এইটো এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকে ইমান গাহৰি লৈ ফাৰ্ম নকৰিব, 2-এটা দি ষ্টাৰ্ট কৰিব, পিছলৈ যাতে ভাল হ'লে আকৌ বঢ়াই নিলে হ'ল। সেইকাৰণে কৈছোঁ মই আপোনালোকক। মই যিখিনি বৰ্তমান অভিজ্ঞতা পাইছোঁ সেইটো কৈ আছোঁ। মই আৰু বাদ নিদিওঁ, 2-এটা ৰাখিম, পিছলৈ বঢ়াই দিম। বৰ্তমান মই কমাই দিম। বৰ্তমান দানাৰ দামো বহুত বাঢ়িছে আৰু এইফালে সিহঁতৰ দামেই নাই, যিহেতু দানাৰ দামটো সেই পোৱালিতকৈ বেছি হৈ আছে, সেনেকুৱা হৈ আছে বৰ্তমান। চব বন্ধুসকল, এইখিনি মোৰ কথা ক'ব লগা। মোৰ চেনেলটো লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিওঁ। ধন্যবাদ।